Hi friends, good afternoon and welcome back to my YouTube channel. আজি মই মুম্বাই গৈ আছোঁ, গুৱাহাটী এয়াৰপৰ্টত আছোঁ বৰ্তমান। এয়া ফ্লাইটত বহিছোঁ, তো মুম্বাই গৈ আছোঁ। কিছু সময়ৰ পাছতে ফ্লাইট ষ্টাৰ্ট দিব। তো ফাইনেলি ফ্লাইট ষ্টাৰ্ট হ'ল। আমাৰ টাইম আছিল 12:10, তো 12:10 হৈ গ'ল। এতিয়া ফ্লাইট লাহে লাহে ষ্টাৰ্ট দিছে, চলিব আৰম্ভ কৰিছে। তো আজি আপোনালোকক দেখুৱাম ফ্লাইটৰ ওপৰৰ পৰা তলৰ দৃশ্য দেখুৱাম। ফ্লাইট এখন আৰম্ভণিৰ পৰা শেষলৈকে মই দেখাবলৈ চেষ্টা কৰিম কেনেকৈ উৰে আৰু কেনেকৈ লেণ্ড হয়। তো আমি বৰ্তমান আছোঁ গুৱাহাটী এয়াৰপৰ্ট, অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। তাত আছোঁ, আমি গৈ আছোঁ মুম্বাই এয়াৰপৰ্ট, অৰ্থাৎ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেল এয়াৰপৰ্ট, তালৈকে গৈ আছোঁ। তো ফ্লাইট এতিয়া ষ্টাৰ্ট দিছে লাহে লাহে। তেওঁলোকৰ নিৰ্দিষ্ট ঠাইলৈ ফ্লাইটখন প্ৰথমে লৈ যায়, তাৰপিছত ক্ৰমান্বয়ে দ্ৰুতগতিত চলিবলৈ আৰম্ভ কৰে আৰু এটা টাইমত নিৰ্দিষ্ট স্থান পালে সেইখন উৰা মাৰে ওপৰ ফালে। তো প্ৰথমে আপোনালোকে চাই লওক কেনেকৈ দ্ৰুতগতিত যায়, আৰু সেইটো বহুত বঢ়িয়া লাগে সেইখিনি সময়। তো আল্টিমেট ফিলিংছ, মোৰ প্ৰথমবাৰ মই মুম্বাই গৈ আছোঁ ফ্লাইটত, প্ৰথমবাৰ উঠিছোঁ। তো মোৰ বহুত ভাল লাগিছে। তো হয়তো কাৰোবাৰ কাৰণে এইটো ভিডিঅ' ভাল নালাগিব পাৰে, কাৰণ তেখেতসকলে হয়তো ফ্লাইটত উঠিছে চাগে, সেই ইণ্টাৰেষ্ট বা সেই ফিলিংছটো তেওঁলোকে নাপাব। যিসকলে ফ্লাইটত উঠি পোৱা নাই তেওঁলোকে চাব পাৰে ফ্লাইটৰ ভিতৰৰ পৰা তলৰ দৃশ্য, ছাইডৰ দৃশ্য কেনেকুৱা দেখি। তো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যিমানখিনি সম্ভৱ মই কেমেৰাত আবদ্ধ কৰিবলৈ ট্ৰাই কৰিছোঁ। আৰু তাৰ মাজতে এটা কথা কওঁ, মই এয়াৰপৰ্টৰ ভিতৰত ভিডিঅ' কৰিবলৈ চান্স নাপালোঁ আৰু মই পাৰ্মিশ্যন নাপালোঁ। মই এয়াৰপৰ্ট কৰ্তৃপক্ষৰ লগত কথা পাতিছিলোঁ, তো তেওঁলোকে পাৰ্মিশ্যন নিদিলে মোক, তো মই নকৰিলোঁ তাত। তো মই ভিতৰৰ পৰাই কেইটামান দৃশ্য আবদ্ধ কৰিবলৈ ট্ৰাই কৰি আছোঁ। তো এয়া দেখিছে ফ্লাইটখন লাহে লাহে গতিত চলিব ধৰিছে, তীব্ৰ গতিত চলিব ধৰিছে। তো এইখিনিয়ে ভাল লাগে, বহুত ভাল লাগি আছে বৰ্তমান। তো চাই থাকক আপোনালোকে। তো আৰু মাত্ৰ 7 ছেকেণ্ড, খুব বেছি 5 ছেকেণ্ড। এয়া উৰিলে আপোনালোকে দেখিছে। এয়া ফ্লাইট ওপৰলৈ আহি আছে, লৈ গৈ আছে। এটা আল্টিমেট ফিলিংছ, অ' মাই গড, বহুত ভাল লাগিছে। এতিয়া আপোনালোকে দেখিব, এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰলৈ ফ্লাইটখন যাব। তো দেখিছে তলৰ দৃশ্যটো লাহে লাহে, কিন্তু যিমানে ফ্লাইটখন ওপৰলৈ গৈ থাকিব তলৰ ফালে চিনি নোপোৱা হৈ গৈ থাকিব। এয়া সেইটো ব্ৰহ্মপুত্ৰ নদী তলত, এইটো তো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি গৈ আছে। দেখিছে আপোনালোকে। তো প্ৰথমবাৰ মই দেখিছোঁ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ নদী। আপোনালোক সকলোলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, যিসকলে মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে, আপোনালোকে যেন মোৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু কমেণ্ট বক্সত আপোনালোকে জনাব পাৰে ভিডিঅ'টো চাই কেনে পালে। তো মই প্ৰথম ভিডিঅ' কৰিছোঁ, হয়তো মোৰ বিয়াত বহুত ভুল ভ্ৰান্তি হ'ব পাৰে। তো আপোনালোকে যেন মোক শুধৰাই দিয়ে, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন। এতিয়া ফ্লাইট বহুত ওপৰলৈ উঠি আহিল, অনুমান কৰিব নোৱাৰিম, প্ৰায় 1000 ফুটমান হ'ব। তো কেমেৰাত দেখাব নোৱাৰিম মই, কিন্তু মই দেখিছোঁ তলৰ ফালে সৰু সৰু ঘৰ তেনেকুৱা দেখি আছোঁ, কিন্তু মেঘৰ লেয়াৰ এটাৰ ওপৰত উঠি আহিছে। তো ফ্লাইটত এটা বস্তু গম পাইছোঁ, মানে আপোনাৰ ফ্লাইটখন মানে আমি তলৰ পৰা যে মেঘবোৰ দেখোঁ, সেই মেঘবোৰৰ ওপৰত উঠি আহে। তো তাৰপিছত সেইখিনি পূৰা মুকলি হৈ থাকে। তো তেওঁলোকৰ তেতিয়া আগবাঢ়িবলৈ বহুত সুবিধা হয়।
আৰু যদি মেঘৰ লেয়াৰ বহুত ওপৰত মেঘৰ লেয়াৰে আছে মেঘ আছে তেতিয়া ফ্লাইটটো বহুত তলত গুচি যায় তো তেনেকুৱা আপ ডাউন হৈ থাকে মই লক্ষ্য কৰিছোঁ আৰু কেতিয়াবা বহুত তলত যায় এই ঘৰবোৰ দেখা পায় নদী গছ গছনি চব দেখা পায় তো দেখি আছোঁ এতিয়া বৰ্তমান মেঘৰ বহুত ওপৰত আছে চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ধুনীয়াকৈ দেখাম বম্বে ওচৰ ফালে আপোনালোকে দেখিব পাৰিব বম্বে চহৰখন ওপৰৰ পৰা কেনেকুৱা লাগে দেখি তো ডাঙৰ ডাঙৰ অট্টালিকাবোৰো দেখুৱাম তো চাই থাকিব আপোনালোকে ভিডিঅ'টো কিন্তু এই চাউণ্ডটোৱে মোক বহুত অসুবিধা দি আছে প্ৰব্লেম পাই আছোঁ তো একো শুনা নাই বাহিৰৰ শব্দ এই চাউণ্ডটোৱে শুনি আছোঁ অকল ৰিং চাউণ্ডটো এইটো ডাঙৰ এইটোৰ এই পাংখা যিটো ঘূৰে এই ডাঙৰ বক্সটো তো সেইটোৰ পৰা চাউণ্ড এটা আহি আছে মোৰ ছিটটো ওচৰতে পৰিল তো উপায় নাই তো তেনেকৈ নিজেই মানে অলপ সহ্য কৰি গৈ আছোঁ আৰু কিন্তু চাউণ্ডটো বহুত মানে কণ্টিনিউৱাছলি চাউণ্ডটো লাগি আছে হয়তো মই ফ্লাইটৰ পৰা নমাৰ পিছত কিছু সময় চাগে বাহিৰৰ শব্দ মই নুশুনিম তো পিছত ঠিক হৈ যাব তো আহি মুম্বাই এৰিয়াত আমি সোমাইছোঁ এয়া দেখিবলৈ পাইছোঁ ওপৰৰ পৰা দেখিছোঁ আমি ঘৰবোৰ দেখিছোঁ এয়া বম্বে চহৰৰ ভিতৰতে হয় আৰু ক্ৰমান্বয়ে ফ্লাইটখন তললৈ আহি আছে যিহেতু এয়াৰপৰ্ট আমি পামেই আৰু বেছি সময় নাই তো লেণ্ড কৰিব লাহে লাহে আপোনালোকে চাই থাকিব কেনেকৈ লেণ্ড কৰে তো ধুনীয়াকৈ দেখা পাব মই দেখুৱাবলৈ চেষ্টা কৰিম তো বহুত ভাল লাগিল আজি ফ্লাইটত প্ৰথমবাৰ উঠিছোঁ প্ৰথমবাৰ আজি অভিজ্ঞতা তো পাহৰিব নোৱাৰোঁ তো আপোনালোককো অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো এয়া এটা নদী পাইছোঁ এইটো নদীটোৰ ওপৰে যাব এতিয়া ব্ৰহ্মপুত্ৰ যেনেকৈ গৈছিল তেনেকুৱা এইটো এটা ডাঙৰ নদী হয় তো নদীটোৰ ওপৰতে গৈ আছে এতিয়া চাই থাকক আপোনালোকে তো আৰু কেইটামান মুহূৰ্তৰ পিছতে আপোনালোকে দেখা পাব ফ্লাইটখন লেণ্ড কৰিছে এয়া এয়াৰপৰ্টৰ এৰিয়াৰ ভিতৰত সোমালে এয়া তো এতিয়া লেণ্ড কৰিব চাই থাকক আপোনালোকে তো লেণ্ড কৰিলে অলপ যেতিয়া মাটিত লেণ্ড কৰে তেতিয়া অলপ কঁপি যায় ফ্লাইটটো তো তেনেকুৱা হৈছে তো আহি আমি মুম্বাই এয়াৰপৰ্ট পাই গ'লোঁ এতিয়া ফ্লাইটৰ পৰা আমি নামি আমি বাহিৰলৈ যাম তো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক নেক্সট ভিডিঅ' মই আপোনালোকক যদি সম্ভৱ হয় মুম্বাই তাজ হোটেলকে ভিডিঅ'টো চাই থাকিব হোটেল আৰু সমুদ্ৰ দেখাবলৈ চেষ্টা কৰিম তালৈকে ফুৰিবলৈ যাম আৰু আপোনালোকক যিমান দূৰ সম্ভৱ মই দেখাবলৈ চেষ্টা কৰিম ফাইনেলি এয়াৰপৰ্টৰ পৰা বাহিৰত আহিছোঁ এতিয়া বাহিৰত মানে এয়াৰপৰ্টৰ ভিতৰতে আছোঁ এতিয়া লাগেজ আমি ল'ব লাগিব তো আমাৰ লাগেজবোৰ এনেকৈ আহি আছে এনেকৈ আহি থাকে তো ওপৰৰ পৰা লাগেজবোৰ ইয়াত পৰে ছাইডত তেনেকৈ আমাৰ লাগেজ আহি আছে সৰুটো ৰঙা বেগটো আমাৰ আৰু আপোনালোকক এটা কথা কৈ থওক কেতিয়াবা এনেকৈ ফ্লাইটত আহিলে তো আপোনালোকে নিজৰ বেগৰ ওপৰত এটা চিনি পোৱাকৈ লেবেল মাৰিব মই মাৰা নাছিলোঁ তো মোৰ চকুৰ সন্মুখেৰে এবাৰ মোৰ বেগ গুচি গৈছে আকৌ আহিছে তো এইটো মোৰ বেগ এয়া তো ধন্যবাদ আপোনালোকৰ সকলোলৈ